নমস্কাৰ সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ ফালে কেনেকুৱা খবৰ জনাবচোন। আমি মেজি খৰিৰ লগত বনাওঁ, আপোনালোকে খৰিয়ে বনায় নে খেৰে বনায় কমেণ্ট কৰি জনাব আৰু কোনে কিমান হাইটলৈকে বনাইছে সেইটো ক'ব। আমাৰ মেজিটো বনালোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। মেজি বনোৱা ভিডিঅ' দি আছোঁ, কিন্তু মেজিটো কমপ্লিট হৈ গ'ল, অলৰেডি হৈ গ'ল, বনালোঁ। আৰু এইফালে খানাৰ কাৰণে ৰেডি কৰি আছে। বাকী ল'ৰাখিনি বজাৰ কৰিব গৈছে, কোনোবা কিবা কামত আছে। ভেলাঘৰ ৰেডি হৈ আছে। খাব লাগে, শুব লাগে, নাচিব লাগে, যোনে যি কৰে কৰিব আৰু কোনোবা খেলাই খেলিব, নচাই নাচিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আমাৰ ৰংঘৰ বনাই থকা হৈছে এইয়া নাহৰবাৰী চামগুৰি প্ৰাথমিক বিদ্যালয় ৰংঘৰ এই চাইডে খৰি এফালে দীঘলে বহুত হাইট হৈছে। আৰম্ভ হৈ গ'ল মেজি বনোৱা। এফালে ভেলাঘৰ আছে, ভেলাঘৰ হৈ গ'ল দিনৰ ভাগতে। ভেলাঘৰ হৈ আছে, ইয়াত শুব লাগে। জাষ্ট ওপৰত টিপাল আছে, খেপাই থোৱা আছে। ইয়াত মাংস বনিব। এয়া আমাৰ নাহৰবাৰী চামগুৰি গাঁৱৰ মেজি ডেকাসকলে মেজি একদম গাঁঠি আছে, আপোনালোকে চাব পাৰে কি সুন্দৰ মেজি। এয়া আমাৰ গাঁৱৰ মোৰ মাগব, এয়া আমাৰ মেম্বাৰ ডাঙৰীয়া আৰু এয়া ডেকা ল'ৰাসকলে ভেলা জুই জ্বলাই আছে। ঐ খৰি দিয়া, খৰি দিয়া, খৰি আৰু তুলি দিয়া। আমাৰ এয়া ভেলাঘৰত এতিয়া একদম লাইট চাইট জ্বলি আছে, কি ধুনীয়াকৈ একদম বঢ়িয়াকৈ লাইট জ্বলি আছে, একদম খেৰ পাৰি থৈ দিয়া হৈছে। এতিয়া ডেকাসকলে চবেই ইয়াতে বহি একদম গান বাজনা চলিব। এইটো যাব আকৌ। গাঁৱৰ আমাৰ ডেকা বুঢ়া সৰু ল'ৰা ছোৱালী চবেই মিলি আমাৰ ইয়াতে এতিয়া বনভোজ প্ৰীতিভোজ হ'ব, আহি আছে সকলোৱে। সুন্দৰ কেমেৰা, সুন্দৰ মেজি, সুন্দৰ ভিডিঅ', হয় নহয়? সুন্দৰ মেজি, সুন্দৰ ল'ৰা, সুন্দৰ ভিডিঅ', সুন্দৰ কেমেৰা, ইমান ধুনীয়া। ফটো মাৰি থোৱা আছে, আকৌ ডকুমেণ্ট দি দিবি আকৌ। এইটো আমাৰ ইউটিউবাৰ জহলীয়া ভাই উঠি আছে আমাৰ এয়া মেজিৰ ওপৰত। 200 ফুট হাইটৰ মেজি বনাই থকা হৈছে। লাষ্ট আৰু 5 ফুট আছে বাকী। বেয়া খাইছে কিন্তু খৰিত মাংস পেলাই খাই আছে, ভাজি পেলাই গাহৰি দানা খোৱা দি খাই আছে। মজা হৈছে, একদম মজা হৈছে। বেলেগ মানুহ নহয়, নিজৰ মানুহে